আমি সেই পৰিৱেশটো নিবিচাৰোঁ এইখন অসমত। সেয়া কিন্তু একেবাৰে চিধা কথা। এগৰাকী অসমীয়া জীয়ৰী হিচাপে এই কথাখিনি অসমৰ বিভিন্ন প্ৰান্তত থকা লোকসকলক অন্ততঃ অনুৰোধ জনাইছোঁ, তেনে কাম নকৰিব। মন্ত্ৰী বিধায়কক আদৰি আনিবলৈ বেলেগ কাৰ্যসূচী ল'ব, গুৰুবাদ্য নবজাব। এবাৰ এটা কথা ডক্টৰ মৃণাল কুমাৰ বৰুৱা ছাৰৰ এটা প্ৰসংগত শুনিছিলোঁ দেই, কথাখিনি উল্লেখ কৰিব বিচাৰিম। এগৰাকী মন্ত্ৰী আহিব, এতিয়া দশৱতাৰ প্ৰদৰ্শন কৰিব লাগে, সময় খুব কম আছে, দশৱতাৰ প্ৰদৰ্শন কৰিব লাগে, তেওঁলোকক দিছে মাত্ৰ 3 মিনিট সময়। এতিয়া দশৱতাৰ 10টা অৱতাৰটো দেখুৱাবই লাগিব। কিন্তু আয়োজক সমিতিয়ে কৈছে যে নহয়, 10 মিনিট তোমালোকে সময় নাপাবা, তোমালোকৰ সময় আমি 3 মিনিটেই দিম। তেতিয়া যিসকলে প্ৰদৰ্শন কৰিবলৈ গৈছে তেওঁলোকেও কি কৰিলে, দশৱতাৰেৰে 3টা অৱতাৰ কাটি 7টা অৱতাৰ কৰি দিলে। 3টা অৱতাৰ কাটি 7টা অৱতাৰ বোলে আমি সময়টো কম হৈছে যে আমি 7টা অৱতাৰে দেখুৱাম। এই পৰিৱেশটো এইখন অসমতেই হৈছে। গতিকে ভাবক, দশৱতাৰ কাটি 7টা অৱতাৰ নাচি, মুঠতে নাচিব লাগে, যি হ'লেও আমি নাচিব লাগে, এইটো আমাৰ পৰিৱেশ। গতিকে ভাবকচোন, আপুনি মই এই গুৰুজনাক ভকতি কৰি এক ঈশ্বৰবাদত বিশ্বাস কৰি আপুনি